हेलो एवरीवन मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। গম পাই নাই ইয়াত মানে প্ৰতিটো বস্তু আপোনাৰ 12 মাহে পায়। যেনেকৈ ধৰক এটা মই এক্সাম্পল হিচাপে দি দিছোঁ ধনিয়া আমাৰ তাততো আপুনি 12 মাহে নাপাৰে, মানে 12 মাহে নাপায়, যিকোনো এটা ছিজনতহে পায়। এটা ছিজন আহিলে মানে আপুনি ধনিয়া খাবলৈ পায়। তো মানে ইয়াত তেনেকুৱা নহয়, তো আপুনি 12 মাহে প্ৰতিটো বস্তুৱে পাব তাৰমানে। তো বলকচোন আমাৰ চেন্নাইত কি কয় শাক পাচলিবিলাক কেনেকুৱা ধৰণৰ হয়, কেনেকুৱা ধৰণৰ মানে পায়, কোনবিলাক বস্তু কোনটো ছিজনত পায়। তো ছিজন বুলি কোনো কথা নাই, মানে প্ৰতিটো বস্তু আপুনি পায়ে থাকিব, মানে গোটেই বছৰতে পাব। যেনেকৈ ধৰক আমাৰ ধনিয়া এটা ছিজনতহে পাব, সেই ছিজনটো হৈছে ঠাণ্ডা দিনকেইটাত পায় আৰু তাৰ বাহিৰতো নাপায়। তো ইয়াত মানে প্ৰতিটো দিনতে পায়। আৰু ইয়াত মানে আপুনি যদি মাৰ্কেট যদি কৰিবলৈ যায় নহয়, আপোনাৰ লগত মানে নৰসিংহ এডালি হ'লেও মানে আপোনাক দিবই। মানে ইয়াত পূৰা চাউথ ইণ্ডিয়ানত নৰসিংহ আৰু কি কয় আপোনাৰ চাম্বাৰৰ লগত থাকে এইটো কি কয় আপোনাৰ ছজিনা বুলি কয়টো। ছজিনা মানে বহুত আপোনাৰ ফেমাছ, ইমান ডাঙৰ ছজিনা। তো আপুনি যেনেকৈ দাংবডি এনেকৈ পিচ কৰি চব্জি বনাই খায় ন, তো সেইটো ছিষ্টেমত আপোনাৰ ছজিনা পিচ কৰি দাইলত দিয়ে। তো বলকচোন যাওঁ মাৰ্কেটত কি হয় আপোনালোক অলপ মানে ইয়াৰ শাক পাচলিবিলাক দেখুৱাই দিম। তো তেনেকৈ বোলে ব্লগটো আজি ষ্টাৰ্ট কৰিলোঁ। যদি ভাল লাগে ব্লগটো চাই থাকিব, বলক আগলৈ কি হয় বলক। তো ফাইনেলি গাইছ মই এতিয়া আপোনাৰ মুনাচনাৰ হৈ ৰেডি হৈ গ'লোঁ। তো আহক যাওঁ। তো মানে বেছি দূৰ নহয়, তো ৰুমৰ ওচৰতে আপোনাৰ 100-200 মিটাৰ। আৰু ফাইনেলি গাইছ মই এতিয়া দোকানৰ ওচৰত আহি পাই গ'লোঁ। তো বলক ভিতৰত এণ্ট্ৰি মাৰোঁ আৰু আপোনালোকক বস্তুবিলাক দেখাম বলক। তো গাইছ দেখিছে এই মুঠি আপোনাৰ খুতৰা শাক, ঠিক আছে। খুতৰা শাকো আপুনি খাব পাৰে পূৰা ধুনীয়াকৈ দাইলত দি একদম পূৰা মজাকৈ গাঁৱলীয়া আমাৰ ছিষ্টেমত। তো এইপিনে আছে টেঙামৰাটো পাব আপোনাৰ গাহৰি আনিলে গাহৰিৰ লগত দি খাব আৰু। তো বিন্দাছ পাত খাই ইয়াত লাহেক পোৱা নাযায় না, তো টেঙামৰা পাতেদি কাম চলাব লাগে। তো আমি তেনেকৈ মানে কামটো চলাওঁ। তো দেখুৱাই দিছোঁ কি নাপায়, ইয়াত চব পায়। দেখিছে এইটো কোমোৰা, আৰু কোমোৰাটো মানে ইয়াত তামিলনাডুত খোৱা নাযায়, কোমোৰাটো মানে পূজা কৰা হয়। তো কোমোৰাটো মানে এইটো মাজতে দুফাল কৰি তাত মানে কিবা ৰং চং লগাই মেলি কিবা পূজাৰ কাৰণে কৰা হয়। আৰু কোমোৰাটো মানে ইয়াত খোৱা নাযায়, 12 মাহ পাব। আৰু এইপিনে দেখিবলৈ পাইছে এইটো ৰঙালাও চাওক, ৰঙালাও কিমান ডাঙৰ। আৰু এইটো চাওক, এইটো কি বুলি কয় আমাৰ মাঘৰ বিহুত যে আমি যে খাওঁ যে এইটো কি বুলি কয় ৰঙা আলু নেকি। তো এই ৰঙা আলুটো আপুনি 12 মাহ পাব। তো ইয়াত আপোনাৰ নোপোৱা বস্তু একো নাই। তো আপুনি মানে প্ৰত্যেক দিনাখনে আপুনি বস্তু পাব। এইটো কাটি যাব পাব। তো নোপোৱা মানে ইয়াত একোৱেই নাই, চব পায়। আৰু এইপিনে ফুলকবি চেল হৈ পেলাই পূৰা মাল ক'লা হৈ গৈছেগৈ। তো মানে এইটো বেছিকৈ নাই খোৱাছেগৈ, এইটো কাৰণে হৈছে। তাৰ আৰু ইয়াত এইপিনে ইয়াত দেখিছে ধনিয়া আপুনি 12 মাহ পাব। তো মাংসত মানে ধনিয়া দি দিলে মানে অলপ টেষ্টিটো অলপ বেছিকৈ হয় না। তো ধনিয়া আপোনাৰ কোনো প্ৰব্লেম নাথাকে, তো আপুনি পাবই, যেতিয়া বিচাৰে ততে পাব। আৰু এইপিনে পদিনাটো ইমান চেল নোহোৱাৰ মানে পদিনাটো ইয়াত খাই বাৰু দেই। তো ইয়াত ইমানকৈ চেল নাই হোৱাৰ কাৰণে, আৰু তাতে ইয়াত গৰমটো বেছি নহয়, বেছি দিন মানে টিকিব নোৱাৰে। তো অলপ চলপ মানে কোলা পৰি গৈছে। আৰু দেখি লৈছে ইয়াত নেম্বু, তো গোল নেমু। তো কাজি নেমু পোৱা নাযায়, কাজি নেমু আমাৰ অসমৰে ৰজা, তো বেলেগত পোৱা নাযায়। তো সেইটোৱে আৰু এইটো কচু হয়, এইটো কচু আপুনি 12 মাহে পাব। তো আপোনাৰ নোপোৱা বস্তু একো নাই, প্ৰতিটো পায়। আৰু মানে 12 মাহে পায়, সেইটো কাৰণে ভাল লাগে। ইয়াত মানে প্ৰডাকশ্যনটো বেছি হৈ থাকে। কি বুলি কয় কাঠআলু, আৰু কাঠআলুটো দেখিছে, কাঠআলু আপুনি 12 মাহে পাব। তো আমাৰ তাত পায় নে নাপায় মই ইমান ভালদৰে নাজানো বাৰু। আৰু ইয়াত মানে পায়, আপুনি প্ৰতিটো বস্তুৱে পাব। তো এইপিনে আছে কাঁচকল, তো এইপিনে আছে কাঁচকল। এইটো কাঁচকল দেখিছে, এইটো আপুনি কাঁচকলো 12 মাহে পাব। আৰু এইপিনে আমাৰ কি বুলি কয় এইটো কলডিলো আছে, কলডিলো পাব। ইয়াত জিকাও পোৱা যায়, দীঘল জিকা। চাই লওক কিমান দীঘল এইটো মাল জিকা। এইটো বিলাহী, তো বিলাহীটো মেইন। ইয়াত বিলাহী নহ'লে আপোনাৰ কোনো চব্জি নবনে, প্ৰতিখন চব্জিতে আপোনাৰ বিলাহী থাকিবই। তো মাংসটো বিলাহী, কিবাটো বিলাহী। তো মানে মাংস শাক বুলি কৈ দিছোঁ। তো মাংস যদি চব্জি অলপ যদি বনাই নহয়, বিলাহী এটা নিদিলে মানে টেষ্টি মানে কোনো পধ্যে নহয় মানে। তো বিলাহী দিবই লাগিব। তো বিলাহীটো মেইন, 12 মাহ পায়। খালি মাজে আপোনাৰ সোণৰ লেখীয়া দাম হয়, সেইটো কাৰণে বেয়া অলপ খেলটো। এই আমটো আপুনি 12 মাহে পাব। তো আম পায়ে থাকিব, মানে যেতিয়া খাবলৈ মন যায় তেতিয়াই আম পাব, কোনো টেনশ্যন নাথাকে। আম একদম পূৰা চাটনি বনাই জলকীয়া দি পূৰা খাবহে লাগে, বিন্দাছ, ন' টেনশ্যন। এইপিনে আছে ফ্ৰেঞ্চবিন, আৰু আপোনাৰ এইটো কি হ'লে নামটো কেপচিকাম। তাৰপিছত এইপিনে চাওক সেইটো পানীলাও আমাৰ তাতে নাপায় চাগে 12 মাহ। তো ইয়াত পায়, ইমান ডাঙৰ পানীলাও। এইপিনে ফুলকবিও আছে, তো ফুলকবিও চাব পাৰে, চাওক। তো ভাল লাগে কিবা এটা। তো সকলো বস্তুবিলাক 12 মাহে পায় ন, সেইটো কাৰণে। তো এইপিনে মই বিট লৈ আহিছোঁ, এইটো কি কয় ৰঙাটো খালে মানে তেজ উৎপন্ন হয় বুলি কয়। আৰু সেইটো কাৰণে এইটো মানে দুটা লৈ লৈছোঁ চাটনি বনাই খাবৰ কাৰণে। আহি যোৱা। আৰু মই এতিয়া বাচি আছোঁ কুন্দুলি, এইটো কুন্দুলি চাওক। তো কুন্দুলিও পোৱা যায় ইয়াত, পায়ে থাকিব। তো নোপোৱা একো ইয়াত ছিজন বুলি কোনো কথা নাই। তো আপুনি পাবই আৰু বিচাৰিলে পাব, যিটো বিচাৰে সেইটোৱে। তো কুন্দুলি লৈ লৈছোঁ অলপমান নে কি। আৰু মানে এতিয়া আমাৰ বস্তুবিলাক লোৱা হৈ গ'ল, আৰু এতিয়া মানে আমি জুখি আছোঁ। আলু অৰু কিলো আলু
কথা ক'লে এই ডাক্তৰ কৈ থাক মই তো ৰুমত মানে আমি দুটামানত থাকোঁ, বেছি নাথাকোঁ। তো বেছি মানে চব্জি ল'লেও আপোনাৰ গেলি যায়গৈ, বেয়া হৈ যায়। তো সেইটো কাৰণে বেছি লোৱা নাই আৰু চব বস্তু অলপ অলপ কৰি লৈ লৈছোঁ। তো বস্তু ল'বলৈ ইয়াত মানে আপোনাৰ 1% টেনশ্যন নাথাকে, কাৰণ আমি বুকত খাওঁ। তো যিমান পাৰে আপুনি উঠাই লৈ যাওক, তো মাহৰ শেষত বিলটো জমিনত দি দিয়ক। তো কথাটো মানে তেনেকুৱা। আৰু এডাল মালডাল চাওক কিমান দীঘল, সেইডাল মালডাল, এডালে মেইন ডাল। বিলখন কোনটো বস্তু কিমান দাম, ইয়াত প্ৰাইচটো লিখা আছে। তো ময়ো বুজিব পৰা নাই, তো ময়ো গম নাপাওঁ বস্তু কিনিবলৈ আহোঁতে কোনটো বস্তু কিমান প্ৰাইচ। তো খচখচকৈ উঠাই লৈহে যাওঁ আৰু। তো চাই লওক। তো আমাৰ আন্ধাই লিখি আছে, হিচাপটো কৰি আছে, কেলকুলেশ্যন কৰি। তো বেছি কৰি নিদিওঁ আৰু, কমাই দিব হৈছে। আচ্ছা তই আহি যা নবা, তোৰ কাৰণে এইটো মই স্পেচিয়েলি থৈ দিছোঁ, তই খাই ল'বি, আহি যা। তো গাইজ দেখিছে, ই মোৰ লগত আহিছে, মোক বহুত মানে হেল্প কৰিছে দেই। তো মানে কেমেৰা ধৰি দিছে, আৰু এতিয়া মোনাটো অলপ লৈ দিছোঁ, মোনাটো ভাৰী আছে, সেইটো দুইটা 50-50 কৰি লৈছোঁ আৰু। তো ই মানে বহুত মোক হেল্প কৰিলে দেই, সেইটো কাৰণে ভাল লাগিছে। আৰু নে কি আগলৈ এনেকৈ হেল্প কৰি যাবি না মই ব্লগ বনোৱাত? আৰু চবে যে চেনেলটো চাই যে এইটোৱে কামনা কৰিছোঁ আৰু। ধন্যবাদ। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তো পুনৰ এটা নতুন ব্লগত আকৌ আপোনালোকক লগ পাম। তো ভিডিঅ'টো যদি ভাল লাগিলে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু নে কি? তো ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে বহুত।